নমস্কাৰ বন্ধুসকল, গুড মৰ্ণিং। আজি আমাৰ ডে 2 আন্দামানত আৰু আজি ৰাতিপুৱাই ওলাইছোঁ। এতিয়া 6টা বাজিছে। ৰাতিপুৱাই হেভলক আইলেণ্ড যাওঁ। গোটেই ফেৰী টিকেট অনলাইন হৈ থৈছে। এতিয়া গৈ পেলাই 1.5 2 ঘণ্টামান লাগিব আইলেণ্ড পাওঁতে। আৰু সেয়াই আকৌ গোটেই বস্তু বাহনি সামৰি গোটেই আমি আচলতে ঢেৰ মানুহ 12জন মানুহ। চ' সেইকাৰণে বহুত লৰালৰিকৈ চব সামৰি এতিয়া ওলাইছোঁ। ফেৰীত উঠাটো জাৰ্ণিটো দেখুৱাম আৰু হেভলক আইলেণ্ডখনো দেখুৱাম, গতিকে চাই থাকিব। চ' এইখন হৈছে আমাৰ ফেৰী নটিকা। আহি পাই গোটেই ডাঙৰ ডাঙৰ বেগবিলাক জমা কৰি আমি নিজৰ নিজৰ ছিটত বহি ল'লোঁ। আৰু বিৰাট ধুনীয়া ফেৰীখন। ইয়াতে চব ৱাছৰুম, খোৱা বোৱা, সৰু সুৰা অকণমানি ৰেষ্টুৰেণ্ট চব প্ৰভিজন আছে। আমি যাওঁ দেই এতিয়া, কৈ দে। আমি যাওঁ দেই এতিয়া। বাই বাই। এনেকে ইয় বুলি কোৱা। আৰু ফাইনেলি আহি পাই গ'লোহি এইটো হেভলক আইলেণ্ড। আজিকালি হেভলক আইলেণ্ডটো শ্বহীদ দ্বীপ বুলি চেঞ্জ কৰিলে নামটো। এই ব'টটো বিৰাট গৰম। যেনে তেনে আমি কেবলৈকে খোজকাঢ়িলোঁ। দীঘল ৱক এটাও হয়। আৰু কেব বুক কৰি থোৱাই আছে অলৰেডি। আৰু তাৰপিছত আমি এতিয়া আমাৰ ৰিজৰ্টলৈ যামগৈ। এয়া আমি হেভলকৰ আমাৰ ৰিজৰ্টখন পাই গ'লোহি, ব্লু বাৰ্ড ৰিজৰ্ট। ৰুমকেইটা ৰেডি হোৱা নাই এতিয়ালৈকে। এতিয়া আৰু আমি অকণমান ৰেষ্ট কৰিম, তাৰপিছত ওলাই যাম বিচ চাবলৈ। সেইবিলাক কটেজ চবেই খানা খাইছে, কিবা কিবি খাইছে। কটেজকেইটা ধুনীয়া ধুনীয়া আকৌ ন, আমাৰ কাজিৰঙা কটেজকেইটাৰ নিচিনা। আমাৰ ৰুম 3টা ৰুম। ভাল লাগিছে বাৰু। খুলিবহে, এতিয়া খুলি দিয়াই নাই। ধুনীয়া বেতৰ। হাই হাই। ৰুমটো ভিতৰৰ পৰাও দেখুৱাম ন। লাইট ক'ত আছে জানো, লাইটৰ ছুইচ। এনেকুৱা ৰুম। বাথৰুম, চিটিং এৰিয়া। আৰু এইটো বাথৰুম। আমি এতিয়া খাই বৈ অকণমান ৰেষ্ট কৰি ওলাই আহিলোঁ। এতিয়া ইয়াতে 3খন মানে বিচ আছে। চ' ফাৰ্ষ্ট আমি এইখন নামটো বিজয়ানগৰ ন। বিজয়ানগৰ বিচখন অকণমান চাওঁ হোটেলৰ ওচৰতে। তাৰপিছত 2খন বিচ আছে, কালা পাথৰ আৰু ৰাধানগৰ। সেইকেইখন অকণমান ডাঙৰ। প্ৰথমতে কালা পাথৰ যাম, তাৰপিছত ৰাধানগৰ। তো এতিয়া চাবলৈ আহিছোঁ বিজয়ানগৰ বিচ। ৰিজৰ্টখনৰ মাজেদি আহে মানে এইখন বিজয়ানগৰ বিচ। এতিয়া পানীটো গুচি গ'ল। হাই বৌ। পানীটো এতিয়া ল' টাইড হৈ পেলাই বহুত দূৰ পালেগৈ। এনেই চাবলৈ আহিছোঁ। কালা পাথৰ বিচ। ব'লা ব'লা ব'লা। কিমান ধুনীয়া ব্লু পানী ন। সাৱধানে যাব লাগিব দেই, বহুত। এইখন আমাৰ কালা পাথৰ বিচ। ব্লু কালাৰ পানী। ভাল লাগিছে নে? মজা।
এতিয়া আমি আহি পালোহি এখন ৰাধানগৰ বিচ। বহুত ধুনীয়া, এখন এছিয়াৰ চবতছে ধুনীয়া বিচ বুলি কয়। যাওঁ এতিয়া সাঁতুৰিবলৈ যাওঁ, অকণমান পানীত খেলিবলৈ। সাগৰত খেলি খেলি আন্ধাৰে হ'ব হ'ল। এতিয়া বহুত দেৰি খেলিলোঁ আমি। খেলি পেলাই এতিয়া ইয়াতে ওচৰতে চেঞ্জিং ৰুম আছে, কাপোৰ কানি চেঞ্জ কৰিলোঁ, শ্বাৱাৰ ল'লোঁ। ইয়াতে মানে চব প্ৰভিজন আছে আৰু, সৰুকৈ শ্বাৱাৰ আছে, কিবা কিবি আছে। আন্ধাৰে হ'ল আৰু এতিয়া বিশেষ নাই, হোটেললৈ ঘূৰি যাওঁগৈ, ডিনাৰ কৰি। আকৌ কাইলৈ দিনটো আছে, কাইলৈ দিনটো আৰম্ভ কৰিম। আমি ভাবিছোঁ কিবা ৱাটাৰ এক্টিভিটি কৰিবলৈ, স্কুবা ডাইভিং চাওঁ আৰু বুক কৰিব কেনেকৈ পাৰি, সেইবিলাকতো বুক কৰি থোৱা নাই। গতিকে সেয়াই, এতিয়া যাওঁ ডিনাৰ কৰি, সিমানে। ৰাধানগৰৰ কাষতে নহয় ইমান বহুত কিবা দোকান আছে, কাপোৰৰ দোকান, চুভিনিয়াৰ্ছৰ দোকান, খোৱা দোকান। সেয়া অকণমান এক্সপ্ল'ৰ কৰিছোঁ। চ' সেয়াই, এতিয়া ঘূৰি পকি খাই বৈ আহিলোঁ, শুই থাকোঁ। ডে 2টো ইমানতে শেষ কৰোঁ। কাইলৈ ৰাতিপুৱাই আৰ্লি মৰ্ণিং আমি যাম স্কুবা ডাইভিং কৰিবলৈ। চ' বহুত এক্সাইটেড। চ' কাইলৈ ৰাতিপুৱা দেখুৱাম, কাইলৈ ৰাতিপুৱাৰ পৰা কণ্টিনিউ কৰিম আকৌ। গতিকে চাই থাকিব। থেংক ইউ ফৰ ৱাচিং, বাই বাই।